নমস্কাৰ জনাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আজি ভিডিঅ'টোলৈ। আৰু আজি মই ভিডিঅ'টো কিহৰ ওপৰত বনাব লৈছোঁ নিশ্চয় আপোনালোকে মোৰ থাম্বনেইলটো চাই গম পাইছে। হয়, মোৰ ভিডিঅ' থাম্বনেইলত থকা যিজনী ছোৱালী তাইৰ বিষয়ৰ ওপৰতে মই ভিডিঅ'টো বনাব লৈছোঁ। তাই হৈছে মোৰ ঘৰৰ ওচৰৰে ছোৱালী আৰু আজি অলপ দিনৰ পৰা তাই বেমাৰ হৈ আছে তাই দুৰ্বল হৈ আছে আৰু ঘৰৰ আৰ্থিক অৱস্থা ইমান এটা ভাল নোহোৱা বাবে তাইক মেডিকেললৈ নিয়া নাছিলে। যেতিয়া তাই বেছিকৈ অসুস্থ হৈ পৰিছে তেতিয়া তাইক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছে। ভৰ্তি কৰাৰ পাছতে তাইক ব্লাডৰ প্ৰয়োজন হৈছে আৰু তাইৰ ব্লাড গ্ৰুপ হৈছে O নিগেটিভ। মোৰ মানুহজনেও ব্লাড দিব বিচাৰিছিল, কিন্তু আগতেও মোৰ মানুহজনে এগৰাকী বোৱাৰীক তেনেকৈ ব্লাড দিবলৈ গৈছিল। এই ভোগেশ্বৰী অসামৰিক চিকিৎসালয়তে গৈছিল, লগত ময়ো গৈছিলোঁ। কিন্তু মানুহজনৰ ব্লাড দিয়া আগমুহূৰ্তত যেতিয়া প্ৰেছাৰটো জোখোতে মানুহজনৰ প্ৰেছাৰটো বহুত হাই হৈ থকাৰ কাৰণে এবাৰ পানী খাই অলপ টাইম বহিব দিলে। তাৰপাছতে যদি অলপ প্ৰেছাৰটো কমে তেনেহ'লে দিব পাৰিলে হয় বুলি। তাৰপাছতে পানী খাই বহি দিয়াৰ পাছত আৰু চেক কৰিছে, আৰু আগতকৈ বেছিহে প্ৰেছাৰটো বাঢ়িলে। সেইবাবে মানুহজনে ব্লাড দিব নোৱাৰিলে আৰু তাতো ক'লে যে আপুনি নোৱাৰিব, কাৰণ আপোনাৰ প্ৰেছাৰটো হাই হৈ আছে আৰু আপুনি যদি এতিয়া ব্লাড দি দিয়ে তেনেহ'লে আপোনাৰে কিবা প্ৰব্লেম হৈ যাব। সেইবাবে এতিয়া আপুনি লগে লগে ডক্তৰক দেখাই মেডিচিন ব্যৱহাৰ কৰক। তাৰপাছতে ব্লাড দিয়া নহ'লে, লগতে মানুহজনে ডক্তৰক দেখাই তেওঁ মেডিচিন ল'বলগীয়া হৈ আছে, এতিয়াও লৈ থাকে মেডিচিন। সেইবাবে তাইক মানুহজনৰ ফালৰ পৰাও ব্লাড অলপ দিব পাৰিলে হয়, কিন্তু সেইটো প্ৰব্লেমৰ কাৰণে মানুহজনে দিব নোৱাৰে। সেয়েহে মই মোৰ ভিডিঅ'ৰ যোগেদিয়ে আপোনালোকক কৈছোঁ, কোনোবাই যদি তেনেকৈ ব্লাড দিম বুলি ভাবিছে তেনেহ'লে দিব পাৰে। আপোনালোকৰ অকণমান সহায়ৰ বাবে হয়তো তাই আগৰ দৰে আৰু সুস্থ হৈ উঠিব পাৰে। হয়তো আপোনালোকৰ যদিহে তেজৰ গ্ৰুপটো বেলেগ হয়, হয়তো তাই O নিগেটিভ, আপোনালোকৰ যদি তাইৰ লগত গ্ৰুপটো নিমিলে তথাপিও হস্পিটেলত চেঞ্জ কৰি ল'ব পৰা সুবিধা আছে। তেনেকুৱা থাকিব, চেঞ্জ কৰিও ল'ব পাৰিব। যদিহে কোনো সদাশয় ব্যক্তি তেনেকৈ মোৰ ভিডিঅ'টো চাই ব্লাড দিম বুলি ভাবে তেনেহ'লে মোৰ ভিডিঅ'টো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যদিহে দিয়ে। সেইকাৰণে মই আজি ভিডিঅ'টো বনালোঁ। আৰু কি ক'ম, আৰু অলপ তেনেকৈ সহায় কৰিব পাৰিলে নিজৰো ভাল লাগিব। সেয়েহে ময়ো ভাবিছিলোঁ মোৰ মানুহজনৰ পৰাই অলপ হ'লেও ব্লাড দিয়াম, কিন্তু মানুহজনৰ নিজৰে যিটো প্ৰব্লেম হৈ আছে সেইবাবে দিয়াটো সম্ভৱ নহয়। আৰু যিহেতু এবাৰ যাওঁতেই তেওঁ প্ৰেছাৰটোৰ কাৰণে দিব নোৱাৰিলে, এতিয়াও প্ৰেছাৰটো মেডিচিন খাইহে কমাই থাকে। গতিকে সেইবাবে মানুহজনো সেইটো সম্ভৱ নহয়। আপোনালোককে কৈছোঁ, কোনোবাই যদি দিব বিচাৰে তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। মই তেতিয়া যোগাযোগ নাম্বাৰটো মই দি দিব পাৰিম যদিহে আপোনালোকে দিম বুলি ভাবিছে। আৰু মই ছোৱালীজনীৰ ফটো মই আপোনালোকক আৰু এবাৰ মই দেখাই দিছোঁ। ইয়াত মই ছোৱালীজনীৰ ফটো মই আৰু এবাৰ আপোনালোকক দেখাই দিছোঁ। এইজনীয়ে হৈছে ছোৱালীজনী, তাইৰ নাম হৈছে নিৰ্মালী হীৰা আৰু তাই ক্লাছ 8ত পঢ়ি আছে। তাইক যেন আপোনালোকে অলপমান সহায় কৰে।